নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানলৈ সকলোকে সম্ভাষণ জনাইছো প্ৰিয় দৰ্শকসকল কেব আন্দোলন আহি এতিয়া কা হল আৰু আমি সকলোৱে গম পাইছো এই আন্দোলনটো হয়তো যথেষ্ট দীঘলীয়া হ'ব পাৰে গতিকে এই সময়ছোৱাত যাতে আমাৰ আন্দোলনটো এটা বেলেগ দিশত গতি নকৰে তাৰ মূল লক্ষ্যত যাতে উপনীত হয় সেই কাৰণে আমি সকলোৱে সচেতন হ'ব লাগিব আৰু কিছুমান কনসেপ্ট কিছুমান ধাৰণা চিন্তাধাৰা আমাৰ শুদ্ধ হ'ব লাগিব তেতিয়াহে আমি লক্ষ্যত উপনীত হ'বলৈ পাৰিম তাৰে ভিতৰত প্ৰথমটো হৈছে যে আমাৰ অসমত যিসকল হিন্দী ভাষী মানুহ আছে বেংগলী ভাষী আছে বা বিহাৰী পাঞ্জাবী যিসকল ভাৰতৰ চাৰিসীমাৰ পৰা ভিতৰৰ ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা আহি অসম ৰাজ্যত আছেহি তেওঁলোকক আমি কোনো কাৰণত তোমালোকে মাতৃভাষা অসমীয়া বুলি আমি জোৰ জবস্তি ক'ব নোৱাৰো প্ৰতি 10 বছৰৰ মূৰে মূৰে সেন্সাস হয় জনসংখ্যাৰ হিচাপ নিকাচ হয় আৰু তাৰ কাৰণে ঘৰে ঘৰে মানুহ আহি কিছুমান ইনফৰমেশন বা ডাটা কালেক্ট কৰে তাত এটা মানে প্ৰশ্ন সোধা হয় যে আপোনাৰ মাতৃভাষা কি তেতিয়া আমি অসমীয়া সকলে অসমীয়া লিখো আৰু যিসকল পশ্চিম বংগৰ পৰা আহিছে ভাৰতৰ ভিতৰৰ দেশৰ পৰা ৰাজ্যৰ পৰা আহিছে তেওঁলোকে কিন্তু অসমত থাকিলেও তেওঁলোকে মাতৃভাষা বেংগলী বুলি লিখাৰ তেওঁলোকৰ সম্পূৰ্ণ গণতান্ত্ৰিক অধিকাৰ আছে হিন্দী ভাষীসকলে হিন্দী লিখিব ঠিক তেনেকৈ আমি অসমীয়া মানুহে যদি ভাৰতৰ বেলেগ মানে ৰাজ্যত যাওঁ আমি পশ্চিম বংগতে গলো আমি ধৰি লওক গুজৰাটত গলো কেৰালাত গলো তামিলনাডুত গলো যিকোনো ৰাজ্যত যদি আমি যাওঁ ধৰি লওক ময়ে গলো চাকৰি কৰি তাত চাকৰি পালো বা আপোনালোকৰ কোনোবাই চাকৰি পালে আৰু তাত ব্যৱসায় কৰিছে আৰু পাৰ্মানেন্টলি তাত কিবা কাৰণে গৈ পেলাই আছে গৈ গতিকে তাত যেতিয়া সেন্সাস হ'ব তেতিয়া জানো আমি লিখিম গুজৰাটত থাকিলে যে আমাৰ মাতৃভাষা গুজৰাটী বুলি কেতিয়াও নিলিখো তাত আমি লিখিম যে আমাৰ মাতৃভাষা অসমীয়া তেতিয়াহে এখন ৰাজ্যত কিমান মানে বিভিন্ন ভাষাভাষীৰ লোক আছে সেন্সাসত হেতু ওলাব গতিকে ভাৰতৰ ভিতৰত যিকিটা ভাষা আছে সেইকিটা ভাষীৰ মানুহ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যত গৈ মাতৃভাষা নিজৰ যিটো ভাষা হেতু লিখালেও তাত আপত্তি কৰিবলগীয়া কাৰো একো কথা নাথাকে আমাৰ ইয়াত হিন্দী ভাষা কোৱা কথা ভাষী মানুহসকলে হয় অসমীয়া শিকি আমাৰ লগত অসমীয়া ভাষাত কথা পাতে বা আমিও কেতিয়াবা তেওঁলোকৰ লগত হিন্দীত কথা পাতো কিন্তু যেতিয়া সেন্সাস হয় তেওঁলোকে মাতৃভাষা হিন্দীয়ে লিখায় কোনোবাই ইচ্ছাকৃতভাৱে অসমীয়া লিখালে হেতু বেলেগ কথা কিন্তু জোৰ জবৰদস্তি আমি কৰিব নোৱাৰো পশ্চিম বংগৰ মানুহখিনিও কি কৰিব মাতৃভাষা তেওঁলোকৰ বেংগলী বুলিয়ে লিখিব তাত আমাৰ ক'বলগীয়া একো নাথাকে আমাৰ ক'ত ক'ব লগা আছে ভাৰতৰ বাহিৰৰ যি বাংলাদেশ আছে বাংলাদেশৰ যিটো ভাষা সেই বাংলাদেশী ভাষাটো আমাৰ পশ্চিম বংগৰ লগত ভাষাটো মিলি যোৱাৰ কাৰণে তাৰ পৰা যিসকল আহে তেওঁলোকে কি কৰে মাতৃভাষা বেংগলী লিখি দিয়াৰ কাৰণে আচলতে আমাৰ অসমত বেংগলী ভাষাভাষী কোৱা সংখ্যা বেছি হৈ যোৱাৰ সম্ভাৱনা এটা আছে গতিকে আমাৰ আপত্তি আছে বাংলাদেশৰ পৰা যি বাংলাদেশ আমাৰ ভাৰতৰ ভিতৰত নহয় গতিকে এই কথাটো আমি চিন্তা কৰিব লাগিব বুজি পাব লাগিব কোনোবাই বজাৰ ঘাটে কৰবাত যদি কোনোবা বেংগলী মানুহে কথা পাতি আছে আমি তুচ্ছ জ্ঞান কৰিব নালাগিব যে বেংগলী কথা পাতিছে কোনোবাই হিন্দী কথা পাতিছে অসমত থাকি হিন্দী কথা পাতিছে এই কথাটো কোৱাৰ আমাৰ কোনো গণতান্ত্ৰিক অধিকাৰ নাই গতিকে আৰু আমি গলেও বেলেগ ৰাজ্যত কেতিয়াও আমি মাতৃভাষা তেওঁলোকৰ ৰাজ্যৰ ভাষাটো আমি কেতিয়াও নিলিখাও এই কথাটো আমি ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে আমাৰ আন্দোলনটো এটা মানে শুদ্ধ ৰাস্তাত আগবাঢ়িব দ্বিতীয়তে হৈছে ধৰ্মৰ কথাটো ধৰ্ম ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বী লোক আছে অসমতো বিভিন্ন ধৰ্মাৱলম্বী লোক আছে অসমীয়া জাতি গঠন হৈছে
বিভিন্ন ধৰ্মাৱলম্বী লোক লয় তাত হিন্দু আছে মুছলমান আছে খ্ৰীষ্টান আছে এতিয়া তেনেকৈ আপোনাৰ বুদ্ধিষ্ট আছে বিভিন্ন ধৰ্মাৱলম্বী লোক হয় অসমীয়া জাতি গঠন হৈছে গতিকে সেই মানুহখিনিয়ে যিটো অসমীয়া জাতি গঠন হৈছে তেওঁলোকৰ ধৰ্ম বেলেগ হ'ব পাৰে তেওঁলোকৰ কিন্তু ভাষা অসমীয়া এতিয়া অসমত বহুতে ধৰি লওক খ্ৰীষ্টান ধৰ্মও লৈছে তেওঁলোকৰ ধৰ্মটো খ্ৰীষ্টান কিন্তু তেওঁলোকৰ ভাষা এতিয়াও অসমীয়া হৈ আছে আমাৰ যিসকল চাহ বাগানৰ মানে ভাই ভনী আছে তেওঁলোকেও মানে মাতৃভাষা অসমীয়া লিখে ঘৰত তেওঁলোকে বেলেগ ভাষা কওক কিন্তু লিখিতভাৱে তেওঁলোকে যিহেতু অসমীয়া ভাষা কয় গতিকে ভাষা এটা কোৱা নোকোৱা এটা গুৰুত্ব আছে কিন্তু আটাইতকৈ ডাঙৰ কথা এই সেন্সাস ৰিপৰ্টত যিটো হিচাপ হ'ব সেইমতেহে অসমত সেই মানে যিটো ভাষা হ'ব লাগে অসমীয়া ভাষা বেছি হ'লেহে অসমীয়া ভাষাটো চলি থাকিব এই কথাটো ক্লিয়াৰ হ'ব লাগিব আৰু ধৰ্মৰ কথাটো নাহে ধৰ্মটো আচলতে এটা পাৰ্সোনেল এই যি আমাৰ আন্দোলন চলি আছে যেতিয়া ইলেকশ্যনো চলে ইলেকশ্যন হয় নিৰ্বাচন হয় তেতিয়া কিন্তু আমাৰ যিখন ৰাজনৈতিক পথাৰ ফিল্ডখন আমাৰ মানে এটা ভাল হ'ব যদিহে আমি ধৰ্মটো কি কৰোঁ প্ৰত্যেকৰ ধৰ্মটো ব্যক্তিগত কৰি ৰাখোঁ ব্যক্তিগত ধৰ্ম এটা ব্যক্তিগত বস্তু এই চিন্তাধাৰাটো আমাৰ মনত থাকিব লাগিব তেতিয়াহে এই আন্দোলনটো এটা শুদ্ধ গতিত মানে অগ্ৰসৰ হ'ব গতিকে আজিলৈ ইমানেই ক'লোঁ যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে মানুহৰ এই কথাবিলাক মানে কনচেপ্ট ক্লিয়াৰ হয় আজিলৈ আহোঁ ধন্যবাদ